হাই গাইজ 11×22 মই আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সেই ভিডিঅ'টো হ'ল মুস্তাফা কামাল আজহাৰীৰ ওপৰত। তেওঁ যে কৈ থাকে কোৰাণত নামাজ নাই, ৰোজা নাই আৰু যিমান মাদ্ৰাছাবোৰ আছে ভাঙি দিব লাগে। তেওঁৰ কি সেইবোৰ তেওঁৰ বাপেকে বনাই থৈ গৈছিল নেকি? ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক আৰু মুস্তাফা কামাল আজহাৰীৰ ওপৰত কমেণ্ট বক্সত বিদেশী বন্ধু দুর্ভগিয়া কোন হুকুয়াব কোনেনো পাৰিব নদীখন হুকুয়া উটা। এই কোন এর বোর্ড এটো লাজ নালাগে সালা তার একদম মুখত একদম লাত মারি দিম চোৰৰ বাচ্চা। 5খনকে মাদ্ৰাছা ৰাখি বাকি সকলো মাদ্ৰাছাই ভাঙি পেলাব লাগে এখন এখন ডিষ্ট্ৰিক্টত। আবে ওই ভণ্ড চালা তোর পকৰত কি খুজলি হৈছে নেকি? অসমৰ প্ৰতিখন জিলাত কেইটাকে মাদ্ৰাছা থাকিব লাগে সেইটো তোৰ কথা মতে হ'ব নেকি? বেলেগ দেশত গৈ সিকিউৰিটি গাৰ্ড কৰি আহিছা আৰু অসমত আহি কৈছা মই আজহাৰী ডিগ্ৰী লৈ আহিছো বিশ্ববিদ্যালয়ৰ পৰা। চুৰ কেলা যোৱা 20 বছৰে যিবোৰ মাদ্ৰাছা গঢ়লৈ উঠিছে সেই সকলো মাদ্ৰাছা ভাঙি দিব লাগে। সেইবোৰ মাদ্ৰাছা তোৰ বাপে বনাই থৈ গৈছিল না? সেইবোৰ মাদ্ৰাছা তোৰ বাপে বনাই থৈ গৈছিল না? ইসলামে এইটো কৰিব লাগে, ইসলামে সেইটো কৰিব লাগে, মাদ্ৰাছা ইমান থাকিব লাগে। এই সুদ মাৰা না, তোৰ কথা মতে ইসলাম চলিব নেকি? এই সুদ মাৰা না, তোৰ কথা মতে ইসলাম চলিব নেকি? নামাজ শব্দ কোৰাণৰ পৰা কোনোবাই যদি দেখাই দিব পাৰে মই 1 কোটি টকা দিম। নামাজ কোৰাণত নাই, ৰোজা কোৰাণত নাই, নামাজ আৰু ৰোজা শব্দটো কোৰাণত নাই। গতিকে নামাজ পঢ়িবও নালাগে, ৰোজা রাখিবও নালাগে। আমরা সকলে জানি ও একটা জাইরার গড়ের আসারি। মই বাৰ এটা শব্দই কৈছো, দুৰ্গা পূজা শব্দটো তেওঁ কোৰাণৰ ভিতৰত দেখাই দিব। মই 2 কোটি টকা তেওঁক দিম। ঠিক না বা ঠিক? কথা কি ক্লিয়ার নাকি ভেজাল আছে? ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।